এতিয়া প্ৰতিক্ৰিয়া আছে নেকি আপোনাৰ ক'ব লগা নাই ন এই লগৰ এটা ল'ৰা নাম কি তোৰ তাৰ নাম হ'ল চলিবুল চৰিপুৰ ঘৰ ক'ত ঘৰ ইয়াৰ চাইনবোৰ্ড কেনেকৈ ফচাই দিয়া বুলি ভাবে আপুনি কিয় ষড়যন্ত্ৰ ফচাই দিছে আপুনি ড্ৰাগছৰ লগত জড়িত নহয় মই জড়িত নহয় কেনেকৈ জ্বলাক আপোনাৰ লগত ড্ৰাগছ আছিল মোৰ লগত পোৱা নাই প্ৰত্যেক জেগাত পাইছে মোৰ এক জেগাত পৰা উঠাই এইফালে মানে কি কৰি দিছে এৰেষ্ট কৰিছে আপোনাৰ নাম কি মোৰ নাম আবুল কাছিম পুলিচক জনাইছেনে আপোনাৰ ষড়যন্ত্ৰ কৰা বুলি জনাইছোঁ মই কি কয় পুলিচে মানে ইয়ে ধৰা পৰা পিছত কয় নহয় তৰে এতিয়া কি ক'ম আৰু মাছ ধৰি মানে আৰম্ভ কৰি দিলা কি ক'ম আৰু সকলোৱে মাৰিছে নেকি মাৰিছে ক'ত মাৰিছে থানা পানী মাৰিছে নে ওচৰতে থানাত আপোনাক ক'ৰ পৰা ধৰি আনিছে এই ইয়াৰ চিমলাগুৰি পেট্ৰল পাম্পৰ পৰা আপুনি কি কৰি থকা অৱস্থাত হৈছে আপোনাক কিবা বেলেগ কাম কৰি আছিল বাকী ড্ৰাগছৰ লগত নহয় মই ইয়াৰ ৰোডত আহি আছিলোঁ তাতে এটা মানে এই যে যোনে ষড়যন্ত্ৰ কৰিছে তাক চাই খাৰা হৈছোঁ সি মানে পলালা মোক ধৰি পেলোৱা মোৰ হাতত পোৱা নাই বস্তু আপোনাৰ লগৰজনত আছিল ড্ৰাগছৰ লগত জড়িত নেকি সি জড়িত আছিল না আছিল সেইটো মই ক'ব নোৱাৰোঁ আপুনি কি কৰে মই কাঠৰ দোকান কৰোঁ ক'ত আছে দোকান জয়পুৰ বজাৰত